এতিয়া আহি আছো চৰাইদেউ মৈদাম চাবলৈ আৰু গৈ আছো আপোনালোকক চৰাইদেউ দেখুৱাবলৈ মনটো আগত গেটখন ধুনীয়াকৈ বনাইছিলো আপোনালোকে যাওক মই গেট ঘৰ হয় মৈদামলৈ কেতিয়া আহিছিলো সেই প্ৰফেক্ট যেতিয়া ভাল পাই আছিলো যে বিয়া কথা আগতে দুদিনমানৰ আগতে ইয়াতে চৰাইদেউ ফেষ্টিভেল হৈ গ'ল কিন্তু ইয়াত ভাল লাগিলে ইয়াত ক'ত ফেষ্টিভেল ভিতৰত হৈছিলে বাহিৰত হৈছিলে ফেষ্টিভেল বাহিৰত হৈছিলে কিমান ধুনীয়া চাওক এইবিলাক মৈদামবিলাক এটা সময়ত বিটিছে মৈদামৰ ভিতৰৰ পৰা চব যিমান মূল্যৱান বস্তু আছিলে খানি লৈ গ'ল মৈদামৰ ওপৰত উঠিবলৈ মানা কৰিছে মৈদামবিলাক যেতিয়া আহোমৰ ৰজাবিলাক মৰিছিলে নহয় মৃত্যু হোৱাৰ পাছত ৰজাবিলাক মৃত্যু হোৱাৰ পাছত এই মৈদামে ভৰ্তি হৈ আছে তাত নাযাবা ওপৰত নাযাবা বগাইছেচোন মৈদামত বগাই আছে চৰাইদেউ মৈদামৰ নগৰী চৰাইদেউ মৈদামৰ ভিতৰত তলত এনেকৈ ইটা গাঠি ঠাণ্ডা থাকে আৰু ওপৰত মাটি দি ঢাকি ৰখা আছিলে দেখিছেনে ইমান ভিৰ চৰাইদেউ চাবলৈ অহা চৰাইদেউ মৈদাম চাবলৈ পিকনিক খানা খাই আছে তাত আমি কাৰেংঘৰ আহিছিলোঁ পূজা টাইমত কিন্তু তেতিয়া কিয় লকডাউনৰ কাৰণে নে কিবা এটা কামৰ সেইটো কাৰণত বন্ধ আছিলে তো আমি ভিতৰত সোমাব নাপালোঁ তেতিয়া ৰাস্তা যে বহুত কান্দি কান্দি গুচি গ'ল আৰু আজি আহিছে আজি আকৌ একেডোখৰ জেগালৈ তোমাক আকৌ এবাৰ লৈ আহিছোঁ এতিয়া কাৰেংঘৰ পালোহি এইটো কাৰেংঘৰ মই নোসোমাওঁ এতিয়া আমি আহি পালোহি কাৰেংঘৰ এয়া টিকেট ল'ব লাগিব প্ৰথম কি পালাহি ক'ত কি পালাহি কোৱা আকৌ কাৰেংঘৰ মানুহ আজি বিহু যদিও বহুত হৈ আছে এইফালে মানুহ চাওক কিমান দেৰি হৈ আছে আৰু এইফালে চিৰি ওপৰলৈ যাব লাগিব আগতে ইয়াত কি কৰিছিলে এইটো মানে খালী ঘৰ আৰু এইটো ফাৰ্ষ্ট ফ্ল'ৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰটো মানে আৰু আকৌ লাষ্টৰ ওপৰলৈ যাব লাগিব এইটো ভিতৰবিলাক এনেকুৱা ইয়াতে আগতে এইটো বনাওঁতে হাঁহ কণী আৰু বৰা চাউল বৰালি মাছ এইবিলাক দি বনাইছিলে তোমালোকে জেগা বিচাৰি পোৱা নাই ৰাস্তাটো চাওকচোন কেনেকুৱা ভিতৰটো একে ছেম হয় অঁ এইফালে যাব লাগিব তাই লুকা কাপোৰহে দিছে ফাইনেলি আহি ওপৰত পালোহি হয়তো আৰু ওপৰত যাব নিদিয়ে আৰু বন্ধ কৰি আছে এইটো তলৰ ভিউটো তলৰ পৰা তুলিলে বেছি ধুনীয়া হৈ থাকে খাই দিছোঁ চব তললৈ না ক'ত লুকাইছিলে কাৰেংঘৰ আকৌ ভাল লাগিলে এই আগত আছে ৰংঘৰটো পৰা বেছি ভাল লাগে
পালোঁ ফুড ভিলা পিজ্জা বছ মোৰ ফুড ভিলাৰ পৰা লোৱা হৈ গ'ল পেকিং খানা আৰু এতিয়া গাড়ীতে খাই খাই যাম আৰু বৰপুনৰ জন্মস্থান আমি এতিয়া আহি আছোঁ ৰংঘৰলৈ আৰু বাহিৰত ইয়াত মেলা চলি আছে এইফালে আমি ৰংঘৰ পালোঁ এইটো হৈছে ৰংঘৰ হ'ব অন কৰিছোঁ এতিয়া বাঁহৰ পিঠা কম্পিটিশ্যন মেৰামতিৰ কাম চলি আছে আৰু আমি আগতে যাওঁতে এইফালে গৈছিলোঁ মেৰামতি চলি থকা কাৰণে প্ৰৱেশ নিষেধ কৰি আহিছে আমি এতিয়া ৰংঘৰ পালোহি আৰু ৰংঘৰৰ বাকৰিত এতিয়া ৰংপুৰ মেলা চলি আছে আৰু ইয়াতে ৰংঘৰ বাকৰিক লৈ গান গোৱাটো সেই গান এটা অকণ গাই দিয়া ৰংঘৰৰ মাটি মই পোৱা নাই মোৰ নামে ওলাইছে পতা তোমাকে পলুৱাই নিবই যে লাগিব নহ'লে জীৱন বেথা ভাল লাগিলে মোৰ ভাল লাগিলে দেই লগ পাই তাকে এতিয়া আপোনাৰ কওক চিনাকি হৈছো এনেকুৱা লাগি গ'লগে এয়া পৰ্বা গগৈ ডিমৌ হয় আমি সোণাৰীৰ পৰা আহিছোঁ আৰু ইয়াতে লগ পৰা আহিছে ভাল লাগিলে সঁচাকৈ আমাৰ লগতে প্ৰেম কৰিলে আমি সঁচাকৈ চখ খাই গ'লো মই আমি কাৰ লগত চিনাকি হৈছোঁ বেলেগ অচিনাকি কোনোবা লগত চিনাকি হৈছে নেকি যি কি নহওক ভাল লাগিলে মোৰ বহুত বেছি ভাল লাগিলে মানে বাহঁত আহিছে মোক প্ৰথমতে কৈছে হৰপল চটকা দিয়ে মানে শিৱসাগৰ হৰপল বুলি সুধিলে প্ৰথমতে মই গম পালোঁ বাইদেউ অকণমান কনফিউজ হৈ আছে গতিকে মানে কনফিউজনত আৰু কনফিউজ কৰি দিলোঁ মানে মই পুৰা বহুত ভাল লাগিলে তাকে যিসকলে চাই আছে বা চেনেলটো চাব ছাবস্ক্ৰাইব কৰি দিয়ক তেখেত বহুত দূৰৰ পৰা আহিছে জোনাই পাৰিছে জোনাই মনোজ দাই ঘৰ তাত মই গৈছোঁ বাৰু বাকী ভাল লাগিলে আপোনালোক আহিলে শিৱসাগৰলৈ ৰংঘৰ চংঘৰ ধুনীয়াকৈ দেখাওক আৰু বিহু ধুনীয়াকৈ দেখাওক আশা ৰাখিছোঁ আৰু আপোনালোক সকলোৱে বিহু পইচা থাকিলে বাৰু ঠিক আছে দিয়ক আমি এতিয়া ৰংঘৰ বাকৰিৰ পৰা ৰংঘৰ চালোঁ আৰু এতিয়া বাই বাই দিছোঁ ৰংঘৰ